Hey guys, বিচলে ইউটিউব চেনেলৰ এটা ফ্ৰেছ ভিডিঅ লাগে মই জয়দীপ দা সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা অহা ইউজি এক্সামিনেশ্যনৰ ওপৰত এখন গুৰুত্বপূৰ্ণ জাননীৰ ওপৰত আলোচনা কৰিব বিচাৰিছো। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব, কিন্তু ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকেও জানে যে মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ'বিলাক লৈ থাকোঁ। গতিকে এতিয়া হওকচোন আজি আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট। ইয়াত যদি আমি তলৰ পিনে আহোঁ, ইয়াত এটা টেব থাকে সদায়, জানে আপোনালোকে যে এইটো হৈছে লেটেষ্ট নটিফিকেশ্যন। লেটেষ্ট নটিফিকেশ্যনত যদি আপোনালোকে অলপ তলৰ পিনে আহে তেতিয়াহ'লে ইয়াত এটা আছে, চাওক, নটিচ ফৰ অল ইউ জি প্ৰফেচনেল কোৰ্চেছ এণ্ড ল' কোৰ্চেছ ইভেণ্ট ছেমিষ্টাৰ এক্সামিনেশ্যন 2020। এইখন আমি কি কৰিম, ডাউনলোড কৰি লৈ ইয়াত কি কথা লিখিছে সেইখিনি আপোনালোকৰ লগত আলোচনা কৰিম। এতিয়া চাওক, এইখন হৈছে নটিচ। এই নটিচখনত কি লিখিছে চাওক, ইয়াত লিখিছে চাওক, দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য থিয়ৰী practical examination of all UG professional courses and law courses pending during 2020 event semester examination to be held in 2021। অৰ্থাৎ আপোনালোকৰ তলত কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে। এই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকৰ ইউজি প্ৰফেচনেল আৰু ল' কোৰ্চৰ যি পেণ্ডিং এক্সামিনেশ্যন আছে, পেণ্ডিং এক্সামিনেশ্যনত আপোনালোকৰ এইখিনি আপোনালোকৰ এপ্লিকেবল কৰা হ'ব ইভেণ্ট ছেমিষ্টাৰত। এতিয়া চাওক, প্ৰথমতে CBCS, তাৰপিছত নন CBCSৰ আপোনালোকৰ ইনফৰমেশ্যন দিছে বা ইনষ্ট্ৰাকশ্যন দিছে। এটা এটা কৰি আমি যাম। ইয়াত লিখিছে প্ৰেক্টিকেল এক্সামিনেশ্যনৰ কথা। ইয়াত লিখিছে আপোনালোকৰ যি প্ৰেক্টিকেল এক্সামিনেশ্যন আছে ভাৰ্চুৱেল মোডত অনুষ্ঠিত কৰা হ'ব আৰু টোটেল মাৰ্ক আপোনালোকৰ কেনেকৈ থাকিব, লেবৰেটৰী নোটবুকত আপোনালোকৰ যিটো প্ৰেক্টিকেল বুক আছে সেইটোত 8 মাৰ্কছ থাকিব লিখাৰ বাবে, অৰ্থাৎ আপোনালোকে 4 মাৰ্কছৰ এনচাৰ কৰিব লাগিব, আৰু আপোনালোকৰ ভাইভা হ'ব বা অৰেল এক্সামিনেশ্যন এটা হ'ব, তাত 8 মাৰ্কছ আছে, টোটেল 20 মাৰ্কছ ইয়াত আছে। তাৰপিছত প্ৰেক্টিকেল এক্সামিনেশ্যনত আপোনালোকৰ যি অনাৰ্ছ ছাবজেক্ট আছে, অৰ্থাৎ যাক আমি মেজৰ বুলি কওঁ, সেই যি পৰীক্ষা আছে সেই পৰীক্ষা এদিনতে অনুষ্ঠিত কৰা হ'ব। তাৰপিছত যি স্কিল এনহেঞ্চমেণ্টৰ যি কোৰ্চ আছে সেই কোৰ্চৰ যি পৰীক্ষা আছে পৰীক্ষা কলেজে অনুষ্ঠিত কৰিব, আৰু ইয়াৰ বাবে স্পেচিফাইড গাইডলাইন দিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে, আৰু ইয়াত আপোনালোকৰ 50 মাৰ্কছৰ কুৱেশ্যন আহিব। ঠিক আছে, ইয়াত আপোনালোকৰ স্কিল এনহেঞ্চমেণ্টত 50 মাৰ্কছ থাকিব। তাৰপিছত যি থাৰ্ড ছেমিষ্টাৰৰ ৰিজাল্ট আছে সেই ৰিজাল্টটো আপোনালোকৰ কি কৰা হ'ব, ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ আপোনালোকৰ যি মাৰ্ক অবটেইন কৰিছে তাৰ ওপৰত, লগতে ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক যিটো থাৰ্ড ছেমিষ্টাৰৰ আছে, লগতে আপোনালোকৰ যি থাৰ্ড ছেমিষ্টাৰৰ আপোনালোকৰ এছাইনমেণ্ট দিব। এতিয়ালৈকে আপোনালোকৰ এছাইনমেণ্ট দিয়া নাই, যি এছাইনমেণ্ট দিব সেই মাৰ্কৰ ওপৰত আপোনালোকক ৰিজাল্ট দিব থাৰ্ড ছেমিষ্টাৰৰ। ঠিক আছে, এতিয়া কেনেকৈ ৰিজাল্ট দিব, কেনেকৈ ক'ৰ পৰা কিমান মাৰ্ক আনিব সেইটো মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। অ'কে, এতিয়া চাওক, ইয়াত লিখিছে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ পৰা 15% কৰি টোটেল 30% মাৰ্ক আনিব, অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ পৰা আপোনালোকৰ টোটেল 30 মাৰ্কছ আহিব বা 30% আহিব। তাৰপিছত থাৰ্ড ছেমিষ্টাৰৰ যিটো ইণ্টাৰনেল এছেছমেণ্ট, ইয়াত আমি ছেছনেল এক্সাম ধৰিব পাৰোঁ, ছেমিনাৰ ধৰিব পাৰোঁ, বা এনেকুৱা যোনবিলাক পৰীক্ষা আছে য'ত আপোনালোকৰ ইতিমধ্যে দি গৈছেয়ে, তাৰ পৰা 20% আৰু 50% মাৰ্ক আপোনালোকৰ এছাইনমেণ্ট দিয়া হ'ব। এইটো আপোনালোকক দিয়া হ'ব আপোনালোকৰ যিখন ৰেছপেক্টিভ কলেজ বা ইনষ্টিটিউশ্যন আছে তাত আপোনালোকে কণ্টেক্ট কৰিব। এতিয়া 5 নম্বৰ যিটো পইণ্ট আছে, 5 নম্বৰ পইণ্টত আপোনালোকৰ 5th ছেমিষ্টাৰ এক্সামিনেশ্যনৰ কথা কোৱা হৈছে। 5th ছেমিষ্টাৰৰ কেনেকৈ প্ৰমোট কৰি দিব, ইয়াত আপোনালোকৰ লিখিছে, চাওক, আপোনালোকৰ যি 5th ছেমিষ্টাৰৰ ষ্টুডেণ্ট আছে ষ্টুডেণ্টখিনিক থাৰ্ড ছেমিষ্টাৰ আৰু 4th ছেমিষ্টাৰৰ যি মাৰ্ক আছে সেই মাৰ্কৰ ওপৰত, লগতে আপোনালোকৰ 5th ছেমিষ্টাৰত যি ইণ্টাৰনেল এছেছমেণ্ট হৈ গ'ল, লগতে আপোনালোকক যি এছাইনমেণ্ট দিব 5th ছেমিষ্টাৰত তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক প্ৰমোট কৰি দিব। আপোনালোকক ইয়াত আপোনালোকৰ 30% মাৰ্ক থাৰ্ড ছেমিষ্টাৰ আৰু 4th ছেমিষ্টাৰৰ পৰা আহিব, দুটা ছেমিষ্টাৰৰ পৰাই 15% কৰা আহিব। তাৰপিছত 20% মাৰ্ক আহিব আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত 5th ছেমিষ্টাৰত, আৰু আপোনালোকক 50% মাৰ্কৰ কাৰণে এছাইনমেণ্ট দিয়া হ'ব। যিবিলাক ছাবজেক্টৰ প্ৰেক্টিকেল আছে, যিবিলাক ছাবজেক্টত প্ৰেক্টিকেল আছে তেওঁলোকৰ দুটা এছাইনমেণ্ট দিয়া হ'ব, আৰু 30% গোটেই চিলেবাছৰ আপোনালোক 30% মাৰ্কছৰ ওপৰত আহিব। বাকী 20% মাৰ্কছ আপোনালোকৰ কি আহিব, প্ৰেক্টিকেল এক্সামিনেশ্যনৰ ওপৰত দিয়া হ'ব। যিসকল ছাত্ৰ ছাত্ৰীৰ প্ৰেক্টিকেল ছাবজেক্ট নাই, অৰ্থাৎ তেওঁলোকৰ বিষয়টোত প্ৰেক্টিকেল নাই, তেওঁলোকৰ দুটা এছাইনমেণ্ট আহিব 50%ৰ কাৰণে। ঠিক আছে, এতিয়া নন CBCS ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ প্ৰমোট কৰি দিয়া হ'ব। ঠিক আছে, ইয়াত আপোনালোকৰ যি প্ৰেক্টিকেল এক্সামিনেশ্যন আছে প্ৰেক্টিকেল এক্সামিনেশ্যনটো ভাৰ্চুৱেল মোডত অনুষ্ঠিত কৰা হ'ব। 20 মাৰ্ক আহিব আপোনালোকৰ নোটবুকটোৰ পৰা, প্ৰেক্টিকেলৰ নোটবুক যিটো থাকে। তাৰপিছত 10 মাৰ্কছৰ কাৰণে আপোনালোকৰ পৰীক্ষা হ'ব, আৰু 20 মাৰ্কৰ কাৰণে আপোনালোকৰ ভাইভা হ'ব। থাৰ্ড ছেমিষ্টাৰৰ যি ৰিজাল্ট আছে সেই ৰিজাল্টটো আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ যি মাৰ্ক আছিল আপোনালোকে যি ৰিজাল্ট
দেখাবৰ বাবে সক্ষম হৈছিল তাৰ পৰা অনা হ'ব থাৰ্ড ছেমিষ্টাৰৰ যি এছাইনমেণ্ট আছিলে আপোনালোকে যি এছাইনমেণ্ট দিছিলে ইণ্টাৰনেল এছাইনমেণ্ট তাৰ পৰা অনা হ'ব আৰু আপোনালোকক এছাইনমেণ্ট দিয়া হ'ব থাৰ্ড ছেমিষ্টাৰত তাৰ পৰা আপোনালোকৰ মাৰ্ক এটা অনা হ'ব এতিয়া চাওক আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ পৰা 30% মাৰ্ক অনা হ'ব প্ৰতিটো ছেমিষ্টাৰৰ পৰা 15% কৰি আনিব 20% মাৰ্ক আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ পৰা অনা হ'ব আৰু 50% মাৰ্ক আপোনালোকৰ এছাইনমেণ্ট দিয়া হ'ব এতিয়া ফিফ্থ ছেমিষ্টাৰৰ কথা কোৱা হৈছে ফিফ্থ ছেমিষ্টাৰৰ একে থাৰ্ড ছেমিষ্টাৰ আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ যি মাৰ্ক আছে সেই মাৰ্কৰ ওপৰত ভিত্তি কৰি লগতে ফিফ্থ ছেমিষ্টাৰৰ যি ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্ক আছে লগতে আপোনালোকৰ যি এছাইনমেণ্ট দিব ফিফ্থ ছেমিষ্টাৰ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকক প্ৰমোট কৰি দিয়া হ'ব 30% মাৰ্ক ফ'ৰ্থ ছেমিষ্টাৰ আৰু থাৰ্ড ছেমিষ্টাৰৰ পৰা আহিব 15% কৰি আহিব দুটাৰ পৰা 30% মাৰ্ক আপোনালোকৰ যি ইণ্টাৰনেল এছেছমেণ্ট হৈ গ'ল ফিফ্থ ছেমিষ্টাৰত তাৰ পৰা আহিব আৰু 50% মাৰ্ক আপোনালোকৰ হোম এছাইনমেণ্ট দিয়া হ'ব আৰু সকলোবিলাক ছাত্ৰ ছাত্ৰীকে আপোনালোকৰ দুটা এছাইনমেণ্ট দিয়া হ'ব 50% মাৰ্কৰ ওপৰত আৰু যি ল কোৰ্চৰ পৰীক্ষা চলি আছে সেই পৰীক্ষাৰ বাবে আপোনালোকৰ নতুন SOP আহিব বুলি কৈছে এইটো কম সময়ৰ ভিতৰতে দিব গতিকে এই ভিডিঅ'টোত ইমানেই আছিল এতিয়া আপোনালোকে গম পালে যে আপোনালোকক কেনেকৈ প্ৰমোট কৰি দিয়া হ'ব লগতে গম পালে লৰ বাবে নতুন SOP আহিব গতিকে এই ভিডিঅ'টোত ইমান আছিল যদি ভাবে ভিডিঅ'টোৱে আপোনালোকক কিছু পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যদিহে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা বিটছলা ইউটিউব চেনেলত নতুন তেতিয়াহ'লে অনুগ্ৰহ কৰি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অন্য এটা ভিডিঅ'ত লগোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই যদি কৰি তাই এই ভিডিঅ'টোৰ পৰা ভিডিঅ' ল'ব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম